ভাল লগাই নাছিলে এনে ভিডিও চিডিও কৰা নাছিলো ভাল লাগিবনে নোৱাৰি মোচু ঘূৰাই পৰিয়ে যাম চাগে আৰু তাই বালাংগীৰে হয় আৰু আমাক ইমানেই ভাল পাইছে हेलो गाइस की खबर আপোনালোক আশা কৰো সকলোৱে ভালে আছে বুলি এন্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি বালাংগীৰত আমাৰ লাষ্ট ডে আৰু মই একদিন ভিডিও বনোৱা নাই মানে কি বিহু ভিডিও বনাই থাকিম সদায় একেই ৰুটিন ডেইলি প্ৰগ্ৰাম থাকে আকৌ ৰুমতে থাকো কতো ওলাইও যোৱা নাই আৰু আমাৰ সকলোৱে গা বেয়া হেতু কাৰণে ভালো লাগা নাছিলে ভিডিও ভিডিও কৰিবলৈ আৰু এজনৰটো মই দেখাই দিম ভিডিও ক্লিপ লগাই দিম আমাৰ বহুত গা বেয়া হস্পিটেলত এতিয়া এডমিট হৈ আছে আৰু আমাৰ ঘৰতো জেঠু বহুত গা বেয়া মানে এটো কাৰণে ভাল লগাই নাছিলে এনে ভিডিও ভিডিও কৰা নাছিলো কিন্তু আজি লাষ্ট ডে অকমান মেলাখনো এতিয়া ঘুৰুবে মেলা চলা চোৱাই নাছিলো ওচৰত একদম আমাৰ ৰুমৰ সেইটো কাৰণে আজি ভিডিওটো ভাবিছো কৰিয়ে দিও আৰু আহিছো যেতিয়া ইমান দূৰ আৰু এতিয়া আমি আছো বালাংগীৰ আৰু এতিয়া আমি যাম মেলা চাবলৈ আপোনালোকে ভিডিওটো শেষলৈ চাই থাকক আজি দিনটোৰ মানে সকলো দেখাম আৰু ৰাতি প্ৰগ্ৰামো দেখাম আপোনালোকক চাই থাকক শেষলৈকে আমি এতিয়া ওলাই আহিলো আৰু আমি সবে আজি পুৰা মানে ষ্টাইল মাৰি আহিছো মেলা চাবলৈ আৰু ইমান বেয়া ৰ'দ দিছে আৰু ইমান গৰম নহয় বহুত গৰম ইয়াতে কিন্তু গৰম হলে এটা ঠাণ্ডা আছে ইয়াতে সেইটো কাৰণে মানে সবৰে গা বেয়া লাষ্টত আমি বাচি আছো আমাৰো হ'বগে চাগে ঘৰ যায় মানে বিজাণু বিয়পিছে হ'বগে মোৰ মাতটো চেঞ্জ হৈছে অকমান খালি সেই চৰ্দিটোহে মানে হোৱা নাইগে মাতটো কিন্তু চেঞ্জ হৈছে আৰু প্ৰগ্ৰামত নিয়ৰত থৈ দিয়ে বহাই বহুত কষ্ট এইখনে মেলা আমাৰ তাত যেনেকুৱা মেলা তেনেকুৱাই আৰু বেলেগ একো নাই সেই বস্তুবোৰ অলপমান বেলেগ আৰু সেয়া এতিয়া দেখাই আছো আপোনালোকক মেলাখন এইখনে মেলাখন একদম এই তাতে ষ্টেজটো আছে সিফালে আৰু এইটো সেলফি জোন এইটো চাওক বালাংগী পালিশ্ৰী মেলা এইটো আৰু ৰাতি ভিউটো বেছি ভাল লাগে মই ৰাতি ভিউ এটাও লগাই দিম আপোনালোকে চাই ল'ব পাৰিব আমাৰ ছোৱালী মানুহ আৰু ইয়েৰিংছ ফালে আহিবই আৰু টানেই আৰু ন একদম একদম লবিনে নাই লম লম কেইজোৰমান চাওচোন কিমান প্ৰাইচটো চাই কৰ প্ৰাইচবোৰ আমাৰ তাৰে নিচিনা এইকেইডাল ভাল লাগিছে চা এটো কালাৰটো ভাল লাগিছে এনে বেলেগ কালাৰ হলে বেয়া লাগিলে ভাল লাগিছে ভাল লাগিছে এবাৰ আহি আহি খাৰুত আকৰ্ষিত হৈছে আমাৰ হিমাত দি ভৰালি বিভিন্ন ধৰণৰ আছে আৰু এখন খাৰী দাম খুধুৱা कितना है दाम भैया ये सब 250 और ये सबका एक ही है লৈ লো নিকা হৈ খ এখন ভাল লাগিছে ভাল লাগিছে নে ভাল লাগিছে ভাল লাগিছে কালে ওই গোবি একবার কিতনা हुआ जी पसंद है এবাৰ ফটোখন চাই ললে আৰু এখন চাইছো ইখনৰ লগত বেছি উজ্জ্বল লাগিছিল এখন লাইট ন কালাৰটো एक खोल लो भैया हेकन ভাল লাগে सब ऐसे मत खोलिए सब ऐसे मत खोलिए भाई बिल्ले बता देखना है जो पसंद है उसको खोलिए ऐसे मत खोलिए हां यही किसी भी पैर में पहन राइट ले এনেকা ভাল লাগিছে মান ডাঙৰ মোলা কোনজু লাগিব আপোনালোকক মোতে নাই পইচা দে ভাল লাগিছে মেলাখন ঘুৰিব মেলাখন একদমই তাৰ বাহিৰলৈও আছে পুৰা তালে নাযাও আৰু আমি গৈ আছো আৰু এফালেও আছে পুৰা এই কিজনী বেগ কিনিলে বহুত কিবা কিবি কিনিলে সিহঁতে মই খালি এখাৰী এখন আমি একদম দোকানত ঘুৰি ঘুৰি মানে ইমান গৰম লাষ্টত যায় দোকানত এইটো পাই মানে ৰখিয়ে দিছো আৰু কি কথা আৰু এইটো কিনিলো আৰু পিন্ধিও ললো লগতে ইহঁতে বহুত বজাৰ কৰিছে অনিশা আৰু হিমাতে বেগত একদম নধৰা হৈ গৈছে মোৰ এইটোৱে আৰু এইটো এতিয়া গৈ থাকো নেকি নোৱাৰি মোচু ঘূৰাই পৰিয়ে যাম চাগে আকৌ ৰাতি প্ৰগ্ৰেমো আছে আমাৰ ৰাতি প্ৰগ্ৰেম ৰাতি ভিউ দেখাম মেলাৰ পৰা আহিলো আৰু এতিয়া লাঞ্চ টাইম হয় চাওক ইমান মানুহ পুৰা মানুহ এতিয়া খাই লওঁ ৰুমতে লৈ যাম এতিয়া ৰুমত
কিবা অসমৰ ল'ৰা পাঞ্জাবী হৈ যাব চকু মুদি আছা যে এটা নহয় দুইটা মুদি আছে এইটো পাঞ্জাবী ল'ৰাটো এটা চকু আৰু তাই বালাংগীৰে হয় আৰু আমাক ইমানেই ভাল পাইছে তাই ধুনীয়া কাৰ্ড কৰি লৈ আহিছে এইটো कुछ बोल लो हाय बोल लो हाय मेरा यूट्यूब आप भी बोल दो ये थैंक यू हाय बोल दीजिए हाय बोलो हाय ইমান ভাল লাগিছে আৰু তাই বোলে বহুত ধুনীয়া বিহু নাচে অকমান নাচিব দিম এতিয়া আপোনালোকক দেখাম ঠিক है डांस करोगे हम लोग हम गाना गा देंगे ठीक है ओके हां ठीक है আমি আহি পাই গলো প্ৰগ্ৰামত আৰু নিয়ৰ ওপৰত পৰা নিয়ৰ পৰে যে একদম মূৰত কাপোৰ লৈ আছে কি চাইছে আৰু এটা প্ৰগ্ৰাম হৈ আছে দেখাই আছো মই আমি প্ৰগ্ৰাম কৰি আহি পাই গলো ৰুম আৰু আজি লাষ্ট আছিলে একদম বহুত মনটো ভাল লাগিছে ঘৰ যাব পাম কালি আৰু আজি আমি একদম বিহু প্ৰগ্ৰাম কৰালে মানুহে নাই ইমান লাষ্টত দিলেগে মানুহ নাই হেতনে আমি অকল আধা কৰিলো এতিয়া আহিছো কাপোৰ চাপোৰ চেঞ্জ কৰিলো মেকআপ চেকআপ মছু তাৰপিছত খাই লওঁগৈ হয় নাই আৰু এগৰাকী এইফালে দেখাব পৰা অৱস্থাত নাই এয়া আছে উৰিষ্যাৰ বালাংগীৰৰ সৃষ্টিকা ইমান ধুনীয়া অসমীয়া গান গায় যদি অকণমান শুনো খুব ভাল লাগিব সৃষ্টিকা গাওক একো কোৱাৰ দৰকাৰ নাই খুব বেছি ভাল লাগিছে তো বালাংগীৰত আছো তো গম পাইছে আৰু এতিয়া আমাৰ হৈছে লাষ্ট বালাংগীৰত এতিয়া আমি ট্ৰেইনত উঠিম হাওড়ালৈ হাওড়াৰ পৰা গুৱাহাটীলৈ আছে আৰু এতিয়া গৈ থাকো আপোনালোকক পাছত লগ পাইছো হেল্ল' গাইজ এতিয়া আমি পালোহি হাওড়া আৰু কালি আহিলো একদম ট্ৰেইনত ইমান মানুহ ভিৰ ভালকৈ শুবলৈ কৰিবলৈ নোৱাৰিলোঁ এতিয়া ৰাতিপুৱা আমি 7টা মানত পালো 5টা মানত পোৱা কথা আছিল অকমান লেট হোৱাৰ কাৰণে 7টা মানত পালোহি এতিয়া ব্ৰেকফাষ্টটো কৰিলো আৰু আজি ভিডিঅ'টো এখিনিতে শেষ কৰি দিওঁ যদি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড
চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' অতি সোনকালে পাব। এতিয়া আমি বজাৰতো যাম চাগে, দিনটো আছে আমাৰ হাতত, মানে আমাৰ আকৌ ইভিনিং ট্ৰেইন আছে গুৱাহাটীলৈ, তো বজাৰত যাম। তাৰ নেক্সট ভিডিঅ' আপোনালোকে দেখা পাব কলকাতাত বজাৰ কৰা কেনেকুৱা কি। তো নেক্সট ভিডিঅ'টো চাব। আজিলৈ আহিছোঁ, বাই বাই।